নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই P.R.GOAT ফাৰ্মৰ পৰা আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে, এইটো এটা পিয়ৰ বিটেল ছাগলীৰ মতা পোৱালি। পোৱালিটোৰ বয়স বৰ্তমান 1.5 মাহ হৈছে। যিটো পোৱালি আমাৰ ফাৰ্মতে জন্ম হৈছে, লগত যিজনী দেখিছে সেইজনী মাক হয় তাৰ। এই পোৱালিটো আজি আমি ভিডিঅ' আপলোড কৰিছোঁ কিয়নো বহুত বন্ধুৱে মোক ফোন কৰি আছিল যে ঘৰত জগা পোৱালি লাগে পুহিবৰ কাৰণে। সেয়েহে এই পোৱালিটো আজি ভিডিঅ' আকাৰে বনাই দিছোঁ। যিসকলে লোৱাৰ ইচ্ছা ঘৰত জগা পোৱালি, তেখেতসকলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। বৰ্তমান ভিডিঅ'টো আপলোড কৰাৰ লগে লগে বুকিং ষ্টাৰ্ট হ'ব। এটা মতা পোৱালি বিটেলৰ। বৰ্তমান বয়স 1.5 মাহ হৈছে। চাওক, এইটো এটা বিটেলৰ F2 মতা পোৱালি। এইটো বয়স বৰ্তমান 2.5 মাহ হৈছে, অৰ্থাৎ আৰু 15 দিন পিছত ইয়াক বিক্ৰী কৰিব পৰা হ'ব। 3 মাহত আমি বিক্ৰী কৰোঁ পোৱালিবিলাক। এইটো পোৱালিও আজি ভিডিঅ' আপলোড কৰিছোঁ বুকিঙৰ কাৰণে। বহুত বন্ধুৱে মোক ফোন কৰে যে বিটেলৰ F1 বা F2 পোৱালি লাগে। তো এইটো চাওক, এটা বিটেলৰ F2 পোৱালি, বহুত ধুনীয়া কোৱালিটিৰ হয়। আগে যিজনী ছাগলী দেখা পাইছে সেইজনী তাৰ মাক হয়। গতিকে এই দুইটা পোৱালি আজি ভিডিঅ' আকাৰে বনাই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। দুইটা মতা পোৱালি, এটা বিটেলৰ পিয়ৰ ব্ৰিড আৰু এটা বিটেলৰ F2। এই দুইটা পোৱালি মই বুকিঙৰ কাৰণে আজি ভিডিঅ'টো আগবঢ়াইছোঁ। যিসকল বন্ধুক পিয়ৰ ব্ৰিডত লাগে, হোম ব্ৰিড ঘৰত জগা পোৱালি পিয়ৰ বিটেলত লাগে, তেখেতসকলে পাব। আৰু যিসকলক ঘৰত জগা F2 পোৱালি লাগে, তেখেতসকলেও পাব। এটা পিয়ৰ ব্ৰিডত আছে, এটা F2ত আছে। এই দুইটা পোৱালি মই বিক্ৰী কৰিম পুহিবৰ কাৰণে, অৰ্থাৎ ব্ৰিডাৰৰ কাৰণে। তো আজিলৈ ইমানখিনিয়েই। ধন্যবাদ।